সেইটো তাই 12 বছৰীয়া ছোৱালী এজনী। আৰু যেটো কথা আপোনালোকে শুনিছে যে মই একো খবৰ লোৱা নাই, নহয়, মই ফোন কৰিছোঁ কেইবাবাৰো। আনকি মই মাকৰ ফোনতেই ফোন কৰিছোঁ। প্ৰথম ফোনটো মাকেই তাইক দি দিছিলে আৰু তাৰপিছতো মই ফোন কৰিছোঁ। মই কথা পাতিছোঁ তাইৰ লগত। যেটো খবৰ নাই লোৱা বুলি আপুনি ভাবিছে, সেইটো ভুলকৈ ভাবিছে। আৰু 2 নম্বৰ কথা, মই এখন চিঠি 25/5/2022 চন 4 পৃষ্ঠাৰ এখন চিঠি, মই তাইলৈ এই চিঠিখনো দিছোঁ। 4 পৃষ্ঠাৰ চিঠি, আজিৰ পৰা 2-2.5 মাহৰ আগত। চিঠিখন মাকেই লৈছে আৰু তাইও পাইছে, কিন্তু তাই মোক উত্তৰটো এতিয়ালৈকে নিদিলে। কেতিয়াবা এই চিঠিখনো আপোনালোকক মই যদি দৰকাৰ হয় দি দিম, তেতিয়া আপোনালোকে গম পাব। আজি মই নকওঁ দিয়ক। আৰু মই আকৌ কৈছোঁ আপোনালোকে মই আপোনালোকক ক'লোৱেই, সঁচা মিছা কি আপোনালোকে নিজে নিৰূপণ কৰক। মোক যদি কৈ দিয়ে মই খুব ভাল পাম। ছোৱালীজনী মোৰ কাৰণে কলিজা, মোৰ তাই জান, তাই মোৰ দেহ। গতিকে তাইক আপোনালোকে অন্ততঃ এই বিতৰ্কটোলৈ নানিব। এনি টিভিত মই কাম কৰি থকাৰ সময়তেই 2006 চনত মই বিবাহপাশত আবদ্ধ হৈছিলোঁ। আৰু সেই সময়ত 2006 চনত যেতিয়া মই বিয়া পাতিছিলোঁ, এখন এনি টিভিৰ বেংক ষ্টেটমেণ্ট, বেংকলৈ দিয়া এখন কাগজ আপোনালোকে চাওক, এনি টিভি। এয়া চাওক, এইটো 2006 চন। আৰু মই তেতিয়া এনি টিভিত যেতিয়া 2006 চনত কাম কৰি আছিলোঁ, যেতিয়া মই বিয়া পাতিছিলোঁ, তেতিয়া মোৰ দৰমহা আছিল 10,000 টকা। আনকি মই 3টা চেলাৰী শ্লিপো আপোনালোকক দেখুৱাইছোঁ। এই 3টা চেলাৰী শ্লিপ চাওক। এতিয়াও এনি টিভিৰ সেইসকল মানুহ ক'ৰবাত আছে, আৰু ইয়াত যিগৰাকী ব্যক্তিয়ে ছাইন কৰিছিল তেখেত এতিয়াও জীৱিত। এয়া চাওক, 2006 চনত মই বিয়া পতাৰ সময়ত কোনোবাই মোক কৈ আছে যে 8,000 টকা দৰমহা পোৱা মানুহ তেওঁ ক'ৰ পৰা পেচন চলাই এতিয়া ফৰ্চুনাৰ ল'লেহি। হয়, মই তেতিয়া মোৰ এখন পেচন আছিল, সঁচা কথা। আৰু মই 8,000 টকা নহয়, মই 10,000 টকা দৰমহা পোৱা মানুহ আছিল। এয়া আপোনালোকে চাওক, 10,000। 2 নম্বৰ কথা, 2006 চনৰ পিছত 2007 চনত মই নিউজ লাইভলৈ আহিছিলোঁ। আৰু নিউজ লাইভত মই যেতিয়া জইন কৰিছিলোঁ, তাৰ আগত যিখন মোলৈ অফাৰ লেটাৰ দিছিল কৌশিক বেজবৰুৱা, প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড, এইখন অফাৰ লেটাৰ আপোনালোকে চাওক, এতিয়াও আছে। আৰু এইখন প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা ব্ৰাঞ্চ মেনেজাৰ SBI শিলপুখুৰী ব্ৰাঞ্চলৈ দিয়া লেটাৰ। আৰু ইয়াত আপোনালোকে চাওক, মোৰ দৰমহা 2007 চনত আছিল 22,000 টকা। এইখন 2007 চনত মই 22,000 টকা দৰমহা পাইছিলোঁ। বিয়াৰ অলপ দিনৰ পিছতেই, এবছৰো হোৱা নাছিল চাগে। গতিকে মোৰ পত্নীয়েও আপোনালোকক সেই কথাটো কৈছে, যিহেতু মই আপোনালোকক কওঁ যে মই 10,000 টকা দৰমহা পাওঁতে এইটো বহুতৰ মনত বিভ্ৰান্তি সৃষ্টি হ'ব পাৰেতো, সেইকাৰণে মই কৈছোঁ। তেওঁ হয়তো পাহৰি গৈছে চাগে, বা তেওঁ কিবা ভুল হ'ব পাৰে। তেতিয়া তেওঁ 5,000 টকা দৰমহা পাইছিল, ফিক্স পে আছিল তেতিয়া। 2005 চনৰ পৰা 2007 চনলৈকে এইখন ছয়দুৱাৰ কলেজ, এই যে অঞ্জন ওজাৰ ছাইন, 5,000 টকা হত্যা কৰিছিল। সেই ধলা শদিয়াৰ সেই দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালকেইটাৰ 3জনী ছোৱালীক আজিও মই পঢ়ুৱাই আছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা যিদিনাখন গৈছিল, তেওঁতকৈ মই আগত গৈ পাইছিলোঁ। তেওঁ আবেলি গৈছিল আৰু মই ৰাতিপুৱা গৈছিলোঁ। সেই ছোৱালীকেইজনীক আজিৰ দিনতো মই পঢ়ুৱাই আছোঁ। 18 চনৰ 1 নৱেম্বৰ আজি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে ডাঙৰজনী ছোৱালী। তাই মেট্ৰিকো 2nd ডিভিজনত পাছ কৰিছে, আজি হায়াৰ ছেকেণ্ডেৰীও তাই 2nd ডিভিজনত পাছ কৰিছে। এজনী 6ত, আৰু ইজনী ছোৱালী অলপতে বিয়া হৈ গৈছে। তাৰ বাহিৰেও
মই আৰু তেনেকুৱা ছোৱালী পঢ়ুৱাই আছোঁ। তাৰে এজনী ছোৱালী দিখৌমুখৰ শিৱসাগৰৰ, নামটো গীতাশ্ৰী। মোৰ ছোৱালীৰ দৰে তাই, যেনেকৈ সিহঁতকেইজনী মোক ঢলা শদিয়াৰ ছোৱালীকেইজনী মোক মাতে, সেই ছোৱালীকেইজনী মোৰ নিজৰ ছোৱালীৰ দৰে। এই গীতাশ্ৰীকো মই পঢ়ুৱাই আছোঁ। পৰীক্ষা দিবলৈ অহাৰ সময়ত মোৰ লগত মৰা এখন ফটোত মানুহে নক'বলগীয়া কথা কৈছে, নাপায়। আপোনালোকৰ ঘৰতো কাৰোবাৰ ভনী, কাৰোবাৰ ভাগিন, কাৰোবাৰ ভতিজা, কাৰোবাৰ নিজৰ ছোৱালী আছে চাগে। অন্ততঃ এবাৰ সেই কথাটো ভাবিব। তাই ফুলকুমলীয়া ছোৱালীজনীক লৈ তেনেকুৱা অসৎ মন্তব্য কৰাটো অনুচিত। তাই এটা ভৱিষ্যত আছে। মোক কোনোবাই বেয়া পাওক, মোক কোনোবাই সমালোচনা কৰক, সেইদে বুলি এজন নিৰ্দোষী নিৰপৰাধী ছোৱালীক এনেকৈ চেজ কৰিব নাপায়। আজিও দিল্লী ইউনিভাৰ্চিটিত পঢ়ি আছে বাইহাটাৰ ছোৱালী বৰষা ডেকা, ফিজিক্স মেজৰ পঢ়ি আছে। সেই ছোৱালীজনীৰ লগত মোৰ কি সম্পৰ্ক আপোনালোকে এবাৰ সোধক। তাই ষ্টেণ্ড কৰা ছোৱালী, আজি দিল্লী ইউনিভাৰ্চিটিত ফিজিক্স মেজৰ পঢ়ি আছে। সোধক আপোনালোকে সেই ষ্টেণ্ড কৰা ছোৱালীজনীৰ লগত মোৰ কি সম্পৰ্ক।